নলবাৰী বাংনাবাৰী মাছগাঁও জনকল্যাণ যুৱক সংঘৰ প্ৰাংগণত ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন। নলবাৰী বাংনাবাৰী মাছগাঁও জনকল্যাণ প্ৰাংগণত ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন। অসমীয়াৰ হিয়াৰ আমোদৰ ৰঙালী বিহু। এই বিহুৱে অসমীয়াৰ দেহ মনত লৈ আহে অনাদি মানুহৰ মনত ৰোপণ কৰে ঐক্য সংহতি আৰু সৃষ্টিৰ বীজ। এনে এক ঐক্য সংহতি আৰু সৃষ্টিৰ মানসিকতাৰে মানুহৰ মনত আনন্দ আৰু সাংস্কৃতিক বীজ সিঁচাৰ লক্ষ্য ৰাখি বাংনাবাৰী মাছগাঁওবাসীয়ে ত্ৰয়োদশ বৰ্ষৰ তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিছে। ৰাতিপুৱা কুইজ প্ৰতিযোগিতা, ফেকশ্যন প্ৰতিযোগিতা, বিয়লি প্ৰণাম আশীৰ্বাদ অনুষ্ঠান, বঁটা বিতৰণী আৰু উপস্থিত থাকে বিশিষ্ট অতিথি শ্ৰী নিতুল ডেকা, সভাপতি নলবাৰী জিলা পৰিষদ। সাংস্কৃতিক সন্ধ্যাৰ উদ্বোধন কৰে শ্ৰীযুত চন্দন তালুকদাৰ, জিলা প্ৰকল্প প্ৰবন্ধক নলবাৰী। প্ৰথমতে আমি যিখন বিহু পাতিছোঁ, এইবাৰ আমি ত্ৰয়োদশ বাৰ্ষিকত সোমাইছোঁ। এই ত্ৰয়োদশ বাৰ্ষিকত আমি প্ৰতিবাৰে আমি বিহু, আমি এক বিহু বা উৰুকাৰ দিনাখন প্ৰথম বিহু আৰম্ভ কৰোঁ। তেতিয়া সিদিনে আমি পতাকা উত্তোলন কৰি তাৰপিছত যিবোৰ আমাৰ খেল ধেমালি আছে, খেল ধেমালিবোৰ আমি অনুষ্ঠিত কৰোঁ। প্ৰতিবাৰৰ দৰে এইবাৰো কৰিছোঁ আমি এক বহাগৰ দিনাখন। তাৰপিছত আমি পিছৰ দুটা দিন যাতে সকলো ৰাইজে উপভোগ কৰিব পাৰে তেনেকুৱা ধৰণৰ দিন দুটা বাছি আমি বিহুখন উদযাপন কৰোঁ। এতিয়া কথা হ'ল আমি এইবাৰ আমি 7 বিহুৰ ভিতৰতে বিহু পাতিম বুলি ভাবিছিলোঁ, কিন্তু বতৰে আমাক সহযোগ নকৰিলে। বতৰে সহযোগ নকৰাৰ কাৰণে আমি প্ৰাকৃতিক যিটো আমাৰ দুৰৱস্থা হ'ল, সেই দুৰৱস্থাৰ কাৰণে আমি বিহুখন পিছুৱাব লগা হ'ল। আমি আজি 22-23 বহাগলৈ বিহুখন পিছুৱাই দিলোঁ আৰু আজি 22-23 বহাগত আমি বিহু অনুষ্ঠিত কৰি আছোঁ। আজি আমাৰ 23 বহাগ, আজি আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ এই অনুষ্ঠানৰ বিহুটো আমি নিজে গৌৰৱবোধ নকৰোঁ এই বিহুটোক লৈ, কিন্তু আমি এই বিহুটোত এটা বিশেষ ধৰণৰ এটা মানদণ্ড আমি দিয়াৰ কাৰণে আমি প্ৰতি বছৰে চেষ্টা কৰি আহিছোঁ। আমি বিগত 2 বৰ্ষত আমি প্ৰণাম বুলি এটা নতুন অনুষ্ঠান আমি পাতিছোঁ। সেই প্ৰণাম অনুষ্ঠানত আমি এই গাঁওখনৰ যিমান জ্যেষ্ঠ আই মাতৃ আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাই তেখেতসকলৰ আশীৰ্বাদ লওঁ। এইবাৰ আমি কৰুণাকান্ত মহন্ত শাস্ত্ৰ বিশাৰদ তেখেতক মাতিছিলোঁ। তেখেতক মাতি আমি সেই প্ৰণাম অনুষ্ঠানটো কৰিছিলোঁ। আটাইতকৈ ভাল লগা বিষয় যে আমি এই বিহুটো আমি বহুত ডাঙৰ আৰ্টিষ্ট মাৰি আৰ্টিষ্ট মাতি এই বিহুটো আমি উদযাপন কৰিব নিবিচাৰোঁ। আমি নতুন যিবিলাক আৰ্টিষ্ট, নতুন যিবিলাক সংগীত শিল্পী, আমি তেখেতসকলক উৎসাহ দিয়াৰ কাৰণে নতুন শিল্পীসকলক আমি এই মঞ্চখনত আমি ঠাই দিওঁ। আপোনালোকে জানে আমাৰ এই মানুহখিনি এই মঞ্চখন তৈয়াৰ কৰিছে, বেকগ্ৰাউণ্ডটো তৈয়াৰ কৰিছে। আমাৰ মঞ্চখনৰ বেকগ্ৰাউণ্ড এটা গাঁৱৰ পৰিৱেশ দিয়াৰ কাৰণে চেষ্টা কৰিছে গোটেই আমাৰ উদ্যমী যুৱক যুৱতীসকলে, আমাৰ গোটেই উদযাপন সমিতিৰ সদস্যসকলে। লগতে আমি ইয়াত যিখিনি খেল পাতোঁ, আমি কৃষক দৌৰ পাতোঁ। কৃষক দৌৰত আমি তাৰ পুৰস্কাৰবোৰ ৰাখোঁ কৃষিৰ সৈতে জড়িত সামগ্ৰী। যেনে এইবাৰ আমি প্ৰথম প্ৰাইজ ৰাখিছোঁ চেপা, দ্বিতীয় প্ৰাইজ ৰাখিছোঁ আমি এখন কোৰ, তৃতীয় প্ৰাইজ ৰাখিছোঁ আমি এটা জাপি। ঠিক সেইদৰে মহিলা দৌৰ প্ৰতিযোগিতা পাতোঁ, তাত আমি প্ৰথম প্ৰাইজ ৰাখিছোঁ জাকৈ এখন, দ্বিতীয় প্ৰাইজ ৰাখিছোঁ কোলা এখন, তৃতীয় প্ৰাইজ ৰাখিছোঁ আমি ডলা এখন। তো তেনেকুৱা ধৰণে আমি যিহেতু বিহুটো কৃষিভিত্তিক উৎসৱ, আমাৰ অসমীয়া মানুহৰ এটা হৃদয়ৰ সৈতে জড়িত কৃষিভিত্তিক উৎসৱ, আৰু কৃষিভিত্তিক উৎসৱটোত আমি কৃষিৰ লগত জড়িত যিবোৰ সামগ্ৰী, সেইবোৰ সামগ্ৰীক আমি কৃষক দৌৰ বা মহিলা দৌৰ আমি সেইবোৰ সামগ্ৰীকে আমি পুৰস্কাৰ হিচাপে প্ৰদান কৰোঁ। আৰু এই বিহুটোৰ মূল উদ্দেশ্য হ'ল যে আমাৰ স্থানীয় যিখিনি শিল্পী আছে, স্থানীয় যিখিনি মানে প্ৰতিভা আছে, সেই প্ৰতিভাখিনিক যাতে আমি ইয়াত মূল উদ্দেশ্য হ'ল যে আমাৰ স্থানীয় যিখিনি শিল্পী আছে, স্থানীয় যিখিনি মানে প্ৰতিভা আছে, সেই প্ৰতিভাখিনিক যাতে আমি ইয়াত স্থান দিব পাৰোঁ, এই মঞ্চত স্থান দিব পাৰোঁ, আৰু তেওঁলোকৰ প্ৰতিভাবোৰ যাতে তেওঁলোকৰ মাজৰ পৰা ওলাই স্কোপ পায়, সেই স্কোপ দিয়াৰ মানসেৰে আমি এই বিহুখন প্ৰতি বছৰে পাতি আহিছোঁ। ত্ৰয়োদশ বাৰ্ষিকত আমি এটা ভাল খবৰ যে আমি এইবাৰ চৰকাৰৰ পৰা 1.5 লাখ টকা পাইছোঁ। সেইকাৰণে আমি চৰকাৰকে ধন্যবাদ জনাইছোঁ, কাৰণ এই বিহুটো তেওঁলোকে চৰকাৰে দিয়া যিটো সাহায্য, তাৰ কাৰণে আমি বিহুটো বেছি ভালকৈ পাতিবলৈ বিহুটো এটা সুযোগ পাইছোঁ। চৰকাৰে 1.5 লাখ টকাৰ সাহায্য কৰিছে, কিন্তু আপোনালোকে বিহুটো আৰু নিজাববীয়াকৈ চান্দা বৰঙণি হৈছিলে। আমি চান্দা তেনেকৈ তোলা নাই, কাৰণ আমাৰ হ'ল কি যিহেতু চৰকাৰে আমাক বৰঙণি দিছে, কিন্তু 1.5 লাখ টকাৰ এই বিহু পাতিব নোৱাৰে। যিহেতু 1.5 লাখ টকাৰে বিহু পাতিব নোৱাৰে, যোৱাবাৰ আমি চৰকাৰী পইচা পোৱা নাছিলোঁ, তৎসত্ত্বেও আমাৰ বিহু 1,73,000 টকা খৰচ হৈছে। গতিকে আমি 1.5 লাখ টকাৰ যিহেতু বিহু নহয়, আমাৰ চান্দা নাথাকে, কিন্তু আমাৰ কিছুমান ডাটা থাকে। দাতাসকলৰ যি সহযোগ, দাতাসকলৰ যি বৰঙণি, তাৰ কাৰণে আমি বিহুটো সুকলমে চলাব পাৰোঁ। আৰু আমাৰ প্ৰতি বছৰে একে টাৰ্গেট থাকে যাতে আমি বিহুটো 2 পইচা জমা কৰি আমি আমাৰ গাঁওখনত দৰকাৰী কিছুমান এছেট ক্ৰিয়েট কৰিব পাৰোঁ।